পেচেণ্ট লৈ আহি ইয়াত ৰখি থাকিবলগীয়া হৈছে। ডক্টৰ নাই, এজন ডক্টৰ। সেইফালে ডক্টৰৰ ওচৰত আমি গোটেই লাইন পাতি আছোঁ। এইফালে হেৰি ইমাৰ্জেঞ্চি কেছ আহিছে, তালৈ যাব লগা হৈছে ডক্টৰ। এতিয়া আমি উপায় নাইকিয়া, আমাৰ পেচেণ্ট এনেকৈ আমাৰ হেৰিয়ত বিচনাত পৰি আছে। আমি এইফালে একো কৰিব পৰা নাই। আমি নিজৰ কাৰণেও আহিছোঁ, বুঢ়াকো লৈ আহিছিলোঁ। আহি আমি আজি ইমান দুখত, ইমান গৰমত আমি 8টা বজাৰ পৰা আহি ইয়াতে ৰখি আছোঁ। এইখিনি মানুহ চাওক, ইমান ঠেলা হেঁচা হৈছে। ইমান ঠেলা হেঁচাত আমি কি কৰিম, উপায় নাই। এতিয়া বুঢ়াক নি তাত এৰিছোঁগৈ, মই আকৌ ইয়াত সোমাবলৈ বিচাৰিছোঁ, নাই পৰা। এনেকুৱা হ'লে কেনেকৈ হ'ব? ইয়াত আমাক ডক্টৰ লাগে। ডক্টৰ আমাৰ এজনে ইয়াত একো কৰিব নোৱাৰে। ইমান ডাঙৰ ঢকুৱাখানা এজন ডক্টৰে কি হ'ব? সেইকাৰণে আমাক ডক্টৰ লাগে। ডক্টৰ ইয়াত ইমাৰ্জেঞ্চি ডক্টৰ দি দিয়ক, নহ'লে আমাৰ ইয়াত প্ৰতিবাদ আহিব। ইয়াত কোনেও হেৰি নকৰিব। আজি এনেকুৱা এটা অৱস্থা হৈছে, দুৰ্যোগ ব্যৱস্থা হৈছে ঢকুৱাখানা অসামৰিক চিকিৎসালয়। এজন ডক্টৰ 9টা বজাৰ পৰা আহি ইয়াত এতিয়ালৈকে থিয় হৈ আছোঁ। জ্বৰ, মাথা বিষ, ডিচেণ্টৰী চাওঁতে নাই। ইমাৰ্জেঞ্চি ডক্টৰ নাই, 2 নম্বৰ ৰুমৰ ডক্টৰ নাই, এজনে। মেডিচিনৰ ডক্টৰ অকল এজনে আছে, এজনে আহিছে। কিমান পেচেণ্ট আছে? মেক্সিমাম আপোনাৰ 100-150 পেচেণ্ট। 100-150 পেচেণ্ট যদি এজন ডক্টৰে চাবলগীয়া হয়, তেতিয়াহ'লে বাকীখিনি ডক্টৰ বাকীখিনি ক'ত গৈছে? যদি ইমান দুৰ্বলতাই যদি নাহে, তেওঁলোকক যদি ৰাজগড়ত দিয়াই নাই বাকীকেইজন ডক্টৰ, তেতিয়াহ'লে বন্ধ কৰি দিয়ক, চিকিৎসালয় বন্ধ কৰি দিয়ক। আমি অসম চৰকাৰক এইটোৱে দাবী জনাওঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যদি ডক্টৰ নিদিয়ে তেতিয়াহ'লে মেডিকেল আমাক নালাগে। আমি সেইটোৱে বিচাৰোঁ, সেইটোৱে দাবী, আমাৰ ৰাইজৰ দাবী সেইটোৱে। এয়াকে ক'ব বিচাৰিছোঁ মই। 9টা বজাৰ পৰা লাইন পাতিছোঁ। ঢকুৱাখানাত মানে ডাক্তৰ নাই, এজন ডক্টৰে ইমাৰ্জেঞ্চি পেচেণ্ট চাইছে। এইপিনে এক্সিডেণ্ট কেছ চাবলগীয়া হৈছে, এইপিনে বেলেগ পেচেণ্ট চাবলগীয়া আছে। মানুহ লাইন পাতি আছে, হাৰাশাস্তি হৈছে। গতিকেলৈ আমি ৰাইজে প্ৰতিবাদ কৰিছোঁ, ঢকুৱাখানাত ডক্টৰ লাগে। যদি ডক্টৰ নিদিয়ে, ঢকুৱাখানাখন মেডিকেলখন তলা মাৰি দিব লাগে। আমাৰ ডাক্তৰ লাগে। ডাক্তৰ ইমাৰ্জেঞ্চি ডাক্তৰ নাই, এজন ডাক্তৰ আছে। কোনজনে সেই অসুখ চাব? তেখেতে মানুহৰ মাজত বহি আছে। ইমাৰ্জেঞ্চি অসুখী আহিছে, তেওঁলোকক চাবলৈ কোনো ডাক্তৰ নাই। আমি ইমান হতাশাত ভুগিছোঁ। আমাৰ ঢকুৱাখানা মানুহৰ ডাক্তৰ কিমান প্ৰয়োজন হৈছে। আমি আমাৰ আন্দোলন কৰিম, আমাক ডাক্তৰ লাগিবই।